আজি মই আপোনালোকৰ আগত এটা বিশেষ বিষয় আগবঢ়াব খুজিছোঁ, যিটো আপোনালোকে সকলোৱে জানে আৰু হয়তো যিসকলে নাজানে সেইসকলে জানিব পাৰিব। কথাটো হৈছে কি, এতিয়া যিকোনো সময়তে যিকোনো ছ'চিয়েল মিডিয়াতেই হওক বা আপোনালোকে যদি ইণ্টাৰনেশ্যনেল যিবিলাক চেনেল আছে সেইবিলাক এটা বিষয়ৰ ওপৰতে আলোচনা হৈ আছে, সেইটো হৈছে টাইম লুপ। অৰ্থাৎ বিভিন্ন বিজ্ঞ মহলে ক'ব খুজিছে যে 2025 চনটো আৰু 1941 চনটো এটা কাৰ্বন কপিৰ নিচিনাকৈ। এইটো বস্তু ময়ো প্ৰথমতে ষ্টাডি কৰা নাছিলোঁ, শেষত মই চালোঁ হয় একদম একেবাৰেই একে। অৰ্থাৎ 1941 চনৰ যিখন কেলেণ্ডাৰ সেইখন 2025 চনৰ কেলেণ্ডাৰৰ নিচিনাকৈ একদম কাৰ্বন কপি। তেতিয়া মই আকৌ কি কৰিলোঁ, ষ্টাডি কৰি গম পালোঁ যে 1941 চনত বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনাই গোটেই বিশ্বক জোকাৰি গৈছিলে। সেইখিনি সময়তো কি আছিলে, চিকিৎসা বিজ্ঞানেই হওক বা বিজ্ঞানে বহুত বেছি এটা প্ৰসাৰ আৰু বৃদ্ধি হোৱা নাছিলে, তথাপিতো বহুত ক্ষতি হৈছিলে মানৱ জাতিৰ। এতিয়া আকৌ 2025 চন পৰিছে, টেকন'লজিয়ে চাৰিওফালে ভৰি পৰিছে। এই বছৰটোতো আকৌ বিভিন্ন ধৰণৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে ক্ষতি হ'বলৈ আৰম্ভ হৈছে। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে চাগে এই ভিডিঅ'টো যেতিয়া চাইছে সেইখিনি সময়ত চাগে আপোনালোকেও কেলেণ্ডাৰখন উলিয়াই চাব। কথাটো হৈছে কি, 1941 চনৰ যদি আপোনালোকে কেলেণ্ডাৰখন চাই, সেই কেলেণ্ডাৰখনৰো আকৌ কি হৈছে, 1 তাৰিখটো জানুৱাৰী মাহৰ বুধবাৰ আৰু 2025 চনৰো জানুৱাৰী মাহৰ 1 তাৰিখটো বুধবাৰেই হয়। এতিয়া বিভিন্ন বিজ্ঞ মহলে কৈছে যে আমি বৰ্তমান টাইম লুপত সোমাই গৈছোঁ। এতিয়া টাইম লুপত সোমাই যোৱা বুলি ক'লে অকণমান ভয়ে লাগে, কাৰণ ইয়াৰ আগতো কিছুমান বিজ্ঞ মহলে দাবী কৰিছিলে যে 2019 চনটো আৰু 1980 চনটো একে কেলেণ্ডাৰে হয়, অৰ্থাৎ ছেম কেলেণ্ডাৰৰ কাৰ্বন কপিৰ নিচিনা আছিলে। তেতিয়াহ'লে আপোনালোকেও জানে আৰু ময়ো ষ্টাডি কৰি পালোঁ যে 1980 চনতো এটা বহুত ডাঙৰ ভয়াৱহ এটা মহামাৰী হৈছিলে, যাৰ নাম হৈছিলে স্পেনিছ ফ্লু। এই স্পেনিছ ফ্লুটোৰ যিটো মেডিচিন চিকিৎসা বিজ্ঞানৰ ওচৰত নাছিলে, যাৰ কাৰণে বহুত কোটি মানুহৰ সেইখিনি সময়তে মৃত্যু হৈছিলে। আকৌ 2019 চনতো ছেম ক'ভিড হ'ল, চিকিৎসা বিজ্ঞানৰ ওচৰত মেডিচিন নাই, চাৰিওফালে লকডাউন, গোটেই পৃথিৱীয়ে লকডাউন হৈ গ'ল, কোটি মানুহৰ মৃত্যু হ'ল। গতিকে এনেকুৱাকৈ আহি বৰ্তমান 2025 চনটো পালোঁ। গতিকে এতিয়া মই আজি আপোনালোকৰ সন্মুখত উপস্থাপন কৰিব খুজিছিলোঁ 2025 চনৰ কিছুমান এতিয়ালৈকে ঘটি যোৱা পৰিঘটনা, 1941 চনত যিবিলাক ঘটনা ঘটিছিলে তাৰ লগত কিছুমান হাইলাখ মিলাৰ নিচিনা হৈছে। যদি সঁচাকৈ 2025 চনটো 1941 চনৰ নিচিনা হয়, তেতিয়াহ'লে কিন্তু আমি মানৱ জাতিয়ে অতিকে সাৱধানেৰে জীৱন নিৰ্বাহ কৰিব লাগিব। এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আচলতে আপোনালোকৰ ওচৰত এই বাৰ্তাটো ৰাখিব খুজিছোঁ। যদি ভিডিঅ'টো চাই পেলাই আপোনালোকে ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'ত যদি মই কিবা ৰং ইনফৰমেশ্যন আপোনালোকৰ আগত যিখিনি মই যুগুতাই পেলাই উপস্থাপন কৰিবলৈ ওলাইছোঁ, যদি কিবা ইনফৰমেশ্যন ৰং হয়, তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি পেলাই জনাব। ধন্যবাদ। 1941 চন আৰু 2025 চন দুয়োটাই কাৰ্বন কপিৰ নিচিনা। 1941 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখটো বুধবাৰ পৰিছিলে আৰু 2025 চনৰো জানুৱাৰী মাহৰ 1 তাৰিখটো বুধবাৰ পৰিছে। গতিকে 1941 চনত যিবিলাক ঘটনা ঘটিছিলে তাৰ ঘটনা পৰিঘটনাবোৰ 2025 চনৰ লগত মিল খোৱা বুলি কিছুমান বিজ্ঞ মহলে দাবী কৰি আহিছে। গতিকে জানো আহক 1941 চনত কি হৈছিলে। 1941 চনত হৈছিলে তৃতীয় বিশ্বযুদ্ধৰ কাৰণে 1941 চনটো আছিলে নিৰ্ণায়ক বছৰ। সেইখিনি সময়তে জাৰ্মানীয়ে ছোভিয়েট সংঘ আক্ৰমণ কৰিছিলে, জাপানে পল হাৰ্বাৰৰ ওপৰত আক্ৰমণ চলাইছিলে। ঠিক তেনেদৰে হিটলাৰৰ যিটো গেছ চেম্বাৰ আছিলে তাতে হাজাৰ মানুহক হত্যা কৰা হৈছিলে। বিশ্বৰ বিভিন্ন ঠাইত সেইখিনি সময়তে যুদ্ধৰ কাৰণে এক পৰিৱেশ সৃষ্টি হৈছিলে বা যুদ্ধৰ আৰম্ভণি হোৱা বুলিও ক'ব পাৰি। আমেৰিকা আৰু ৰাছিয়াই 1941 চনতে কি হৈছিলে, প্ৰথমবাৰৰ কাৰণে সমুখ সমৰত মুখামুখি হৈছিলে যে তহঁতে যদি পাৰ আমিও পাৰিম। ঠিক তেনেদৰে আপোনালোকক আৰু এটা কথা কৈছিলোঁ, 1980 চন আৰু 2019 চন। 1980 চনতো ছেম এটা বস্তু হৈছিলে কি, স্পেনিছ ফ্লু বুলি এটা বেমাৰ ওলাইছিলে, যাৰ মেডিচিন চিকিৎসা বিজ্ঞানৰ ওচৰত নাছিলে। ঠিক তেনেদৰে 2019 চনত আকৌ COVID-19 আহিলে। COVID-19 কি কৰিলে, বহুত মানুহ হত্যা কৰিলে, বহুত মানুহ মৰিলে। সেইখিনি সময়তো চিকিৎসা বিজ্ঞানৰ ওচৰত কোনো ধৰণৰ মেডিচিন নাছিলে। এতিয়া আমি জানো আহক 2025 চনৰ বিষয়ে। 2025 চনটোৰো আহি আমি প্ৰায় 6 মাহ পাৰ কৰিবৰেই হ'ল। এতিয়া কথাটো হৈছে কি, 2025 চনটো আমাৰ কাৰণে অত্যন্ত ভয়ানক। বছৰটোৰ আৰম্ভণিতেই বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনাই আমাক জোকাৰি থৈ গৈছে। যদি আপোনালোকে অকণমান মনত পেলায়, তেতিয়া আপোনালোকৰ মনত পৰিব যে বছৰটোৰ আৰম্ভণিত
বছৰটোৰ আৰম্ভণিতে কি হৈছিলে, পৃথিৱীৰ শক্তিধৰ দেশ যিখন আমাৰ আমেৰিকা আছিলে, আমেৰিকাৰ কেলিফৰ্ণিয়াত কি হৈছিলে, জুই লাগিছিলে, বনজুই লাগিছিলে আৰু সেই জুইত বিভিন্ন মানুহৰ বহুত ক্ষতি হৈছিলে। তাৰোপৰি আমাৰ ভাৰতৰ পেহেলগামত টেৰৰিষ্ট এটাক হৈছিলে, বহুত টুৰিষ্টক মাৰিছিলে পাকিস্তানৰ পৰা অহা উগ্ৰপন্থীয়ে। তাৰোপৰি ভাৰতত যিখন মহাকুম্ভমেলা আয়োজন হৈছিলে, সেই মহাকুম্ভমেলাখনতো যথেষ্ট মানুহৰ পদপৃষ্ঠ হৈ মৃত্যু হৈছিলে। ৰিচেণ্টলি আকৌ কি হ'ল, আহমেদাবাদত কি হ'ল, বয়িং 787 যিখন প্লেন এয়াৰ ইণ্ডিয়াৰ, সেইখন আকৌ ক্ৰেছ হ'ল, 240 জন যাত্ৰী ঢুকালে। এতিয়া আকৌ কি হৈছে আপোনাৰ, ইৰাণ আৰু ইজৰাইল সেই দুখন দেশৰ মাজত যুদ্ধ আৰম্ভ হৈছে। আৰু আকৌ কেইদিনমান আগতে ভাৰত পাকিস্তানৰ মাজত যুদ্ধ হৈছিলে, সেই যুদ্ধখনতো বিভিন্ন ধৰণে দুখন দেশৰে ক্ষতি হ'ল। তাৰোপৰি ৰুছ আৰু ইউক্ৰেইনৰ যিখন যুদ্ধ চলি আছে যোৱা কেইবা বছৰ ধৰি, সেই যুদ্ধখনে আকৌ 2025 চনত এটা ভয়াৱহ ৰূপ পাবলৈ সক্ষম হৈছে, যিটো মানৱ জাতিৰ কাৰণে অত্যন্ত ভয়ানক। তাৰোপৰি কি হৈছে, 2025 চনত গাজাত ইজৰাইলৰ আক্ৰমণ হৈছিলে, বহুত ভয়ংকৰ আক্ৰমণ কৰিছিলে ইজৰাইলে, যাৰ ফলত গাজাত বহুতো নিৰীহ মানুহৰ মৃত্যু হৈছিলে, ঘৰ দুৱাৰ ভাঙি পেলাই ধ্বংস হৈ গৈছিলে, গোটেই বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছিলে। তাৰোপৰি বেলুচিস্তান যিখন আছে, বেলুচিস্তানত আকৌ কি হৈছে, বৰ্তমান এটা যুদ্ধকালীন এটা বৰ অশান্ত জৰ্জৰ অৱস্থা হৈছে, যিটো আমি ইৰাকৰ নিচিনা হোৱা বুলি ক'ব পাৰোঁ। আকৌ আমেৰিকা আৰু ৰাছিয়াই ৰিচেণ্টলি কি কৰিছে, এটা বাইট দিছে আমেৰিকাই, যে আমেৰিকা ৰাছিয়াৰ সন্মুখ সমৰত যুদ্ধৰ মুখামুখি হ'ব। গতিকে এইবিলাক হৈছে মানৱ জাতিৰ কাৰণে অত্যন্ত ভয় লগা আৰু দুখ লগা। এতিয়া কথাটো হৈছে কি, টাইম লুপ ষ্টাৰ্ট হোৱা বুলি যিসকল বিজ্ঞ মহলে দাবী কৰিছে, যদি সঁচাকৈ টাইম লুপৰ নিচিনা প্ৰবৃত্তি বা টাইম লুপত যদি আমি 2025 চনটো বা এটা ৰুমত 2041 চনৰ যিটো ৰুম, সেই ৰুমটোত যদি 2025 চনটো আমি ভাবিব পাৰোঁ, তেতিয়াহ'লে আমি মানৱ জাতিয়ে সাৱধানেৰে চলিব লাগিব।